নমস্কাৰ কণমানিহঁত, তোমালোক আটাইকে কিডছ অফ আসামৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গণিতৰ এটা পাঠ তোমালোকলৈ লৈ আহিছোঁ। আজিৰ পাঠত আমি 1ৰ পৰা 10লৈ সংখ্যাবোৰ আখৰেৰে লিখিবলৈ আৰু পঢ়িবলৈ শিকিম। আহাচোন কণমানিহঁত, তেতিয়াহ'লে আমি আজিৰ পাঠটি আৰম্ভ কৰোঁ। 1 এই সংখ্যাটো হৈছে 1 আৰু ইয়াক লিখা হয় ক 1। 2 দন্ত্য দত হচকাৰে দু হচৈ 2। 3 দন্ত্য তত হচকাৰে তি দন্ত্য নত হচকাৰে নি 3। 4 প্ৰথম ছটাকাৰে চা ৰত হচকাৰে ৰি 4। 5 পদ আকাৰে পা ওপৰৰ চন্দ্ৰবিন্দু প্ৰথম ছ 5। 6 দ্বিতীয় ছ অন্তস্থয় 6। 7 দন্ত্য হত আকাৰে হা দন্ত্য ত 7। 8 আ মূৰ্ধন্য ঠ 8। 9 দন্ত্য ন 9। 10 দ দন্ত্য দ হ। কণমানিহঁত, আকৌ এবাৰ আমি সংখ্যাকেইটা পঢ়িবলৈ শিকোঁ আহা। প্ৰথম সংখ্যা 1 ক 1। 2 দন্ত্য দত হচকাৰে দু হচৈ 2। 3 দন্ত্য তত হচকাৰে তি দন্ত্য নত হচকাৰে নি 3। 4 প্ৰথম ছটাকাৰে চা ৰত হচকাৰে ৰি 4। 5 পদ আকাৰে পা ওপৰৰ চন্দ্ৰবিন্দু প্ৰথম ছ 5। 6 দ্বিতীয় ছ অন্তস্থয় 6। 7 দন্ত্য হত আকাৰে হা দন্ত্য ত 7। 8 আ মূৰ্ধন্য ঠ 8। 9 দন্ত্য ন 9। 10 দ দন্ত্য দ হ। কণমানিহঁত, আজিৰ পাঠটি ইমানেই আছিল। আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।